দলেৰ অন্য এটি ভিডিঅ'লে সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি অকমান ওলাই আহিছিলোঁ আৰু ভোক লাগিলে বুলি পুৰি অকমান খাবলৈ সোমাইছিলোঁ আৰু এনেদৰে দিয়া দেখি ভাবিলোঁ আপোনালোককো অকমান দেখাই দিওঁ বুলি। গজৰাজ হোটেল এয়া ডাঙৰ ডাঙৰ মোৱা মাছ আমি ওলাই গৈছিলোঁ অকমান ৰাস্তাতে দেখিলোঁ আৰু আমি ল'লোঁ ভাল লাগিলে ইমান ধুনীয়া ডাঙৰ আৰু এতিয়া ফ্ৰাই কৰি ল'ম। এতিয়া হালধি আৰু নিমখ মিলাই ল'ম। বৰষুণ পুৰা ডাঙৰকৈ দি আছে, মাতো শুনা পাইছে নে জানো। এইফালে তেল গৰম হৈ গৈছে। মাছ সিজি গৈছে, এতিয়া মই এইটো উলিয়াই লওঁ। এয়া চাওকচোন মোৱা মাছখিনিত কণী আছে। মাছটো ডাঙৰে হয় অকণমান, কিন্তু ভিডিঅ'ত অকণমান সৰু সৰু লাগিছে। আজি হৈছে নেক্সট ডে। এয়া মাছ ফ্ৰাই কৰি আছোঁ। এইটো বনাম মই কণ বিলাহী আৰু নহৰু পাতৰ লগত। এয়া নহৰু পাতখিনি মই এতিয়া দি দিছোঁ। মাছ আৰু নহৰু পাতটো মই সিজি যোৱাকৈ ভাজি ল'ম। তাৰপিছত দিম মই কণ বিলাহীৰ গুটিখিনি মই উলিয়াই ল'ম। পানীৰ তলত এনেদৰে গুটিখিনি উলিয়াই ল'লে চিটিকি নপৰে, নহ'লে গোটেই চিটিকি পৰে গুটিবোৰ। মাছ আৰু নহৰু পাতখিনি সিজি গৈছে। এতিয়া মই দিছোঁ বিলাহীখিনি। এতিয়া ভালদৰে মিলাই ল'ম। এতিয়া দিম মই সোৱাদ অনুসৰি নিমখ, হালধি, খুন্দি লোৱা নহৰু। এতিয়া আকৌ মই ভালদৰে গোটেইখিনি মিলাই ল'ম। ভালদৰে মিলাই লোৱাৰ পিছত এতিয়া মই ঢাকনিৰে 5 মিনিটমানৰ কাৰণে ঢাকি থ'ম আৰু গেছৰ হিটটো মিডিয়াম ফ্লেমত ৰাখিম। 5 মিনিটমানৰ পিছত আকৌ মই এবাৰ লৰাই লৈছোঁ। বিলাহীখিনি আধা সিজা হৈ গৈছে। এতিয়া মই ইয়াতে দিম কুহুমীয়া পানী আৰু ঢাকনিৰে ঢাকি উতলাই থাকিম। 20 মিনিটমান ঢাকি ৰখাৰ পিছত এয়া ধুনীয়াকৈ উতল আহি গৈছে। এতিয়া দিম মই অকণমান ভাঙি লোৱা কেঁচা জলকীয়াখিনি পিছত দিলেহে চব্জিটো খাই ভাল লাগে আৰু ধুনীয়া গোন্ধ এটা আহে। 10 মিনিটমান আকৌ ঢাকি ৰখাৰ পিছত এয়া বিলাহী অকণমান মই ভাঙি দিছোঁ, লগতে মাছৰ টুকুৰা এটাও মই ভাঙি দিম। তেতিয়াহে মাছৰ সোৱাদটো গোটেই জোলটোতে ধুনীয়াকৈ বিৰিঙি পৰিব। আজি মোৰ ৰেচিপি হৈ গৈছে। আজি মোৰ ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ আৰু যিসকলে নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।